হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালনে সকলোৰে? লুকু লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে আদৰণি জনালোঁ। আজি নহয়, এয়া আগৰে ভিডিঅ' আছিলে। এয়া ক'লৈ আহিছোঁ দেখিছেনে? বৰভেটিলৈ আহিছোঁ। বৰভেটি মালৌ পথাৰত হয়, যোৰহাটৰ মালৌ পথাৰ। আৰু ইমান ধুনীয়াকৈ তৰুণখন বনাই থৈছে দেখিছেনে? এয়া পথাৰৰ মাজৰ ৰাস্তাইদি আমি আহি আছোঁ। আৰু বৰভেটি এয়া চাৰিকাষটো হয়, এইবিলাক ঘৰ চৰ বনাই থৈছে। আৰু এয়া মেইন গেট হয়, সেয়া ইমান ধুনীয়াকৈ বনাই থৈছে। আৰু এয়া চাৰিকাষটো। আৰু মই বৰ্তমান শৰাই এখন লৈ লওঁ। এয়া শৰাই বস্তু লৈ লৈছোঁ তাত শৰাই দিবৰ কাৰণে। আৰু বৰভেটি নামঘৰ ভাগ বহুত মানুহে মানে মনৰ আশা পূৰণ হয় বুলিও কয়। আৰু ইয়াত নিমখ দান দিলে মনৰ আশা পূৰণ হয় বুলিও কয়। নিমখৰ পেকেটে মানে দম হৈ থাকে, এইবিলাক দেখিছেনে? বৰভেটি নামঘৰত বহুত পুৰণি নামঘৰ হয়। স্বৰ্গদেউ লক্ষী সিংহৰ ৰাজত্বকালতে 1769 পৰা 1780 খ্ৰীষ্টাব্দৰ মায়ামাৰ সত্ৰাধিকাৰ অষ্টভুজ গোসাঁইৰ দিনতে তেখেতৰ পুত্ৰ সপ্তভুজে 1768 খ্ৰীষ্টাব্দত সমগ্ৰ অসমতে সিঁচৰিত হৈ থকা শিষ্যসকলক আমন্ত্ৰণ কৰি গাইপতি একো চপৰাকৈ মাটি দিয়াই মালৌ পথাৰৰ দ ঠাইত এই বৰভেটি নিৰ্মাণ কৰিছিলে বুলি মানে জনাজাত। নামঘৰৰ ভিতৰত হয়, শৰাইভাগ আগবঢ়াই পেলাই এয়া মই সেৱা কৰিছোঁ। এয়া থাপনা আৰু এয়াই হৈছে সেয়া ভেটি। আৰু ইয়াতে চাকি এগছো জ্বলাই থৈছে। আৰু আঘোণৰ প্ৰথম সপ্তাহৰ দেওবাৰটোত ইয়াত ন লগোৱা পাতে মায়ামৰা সম্প্ৰদায়সকলে। সেই ন লগোৱাত বহুত মানুহৰ ভিৰ হয়, বহুত মানুহে ইয়াত চাকি দিব আহে। আৰু ওচৰ পাঁজৰ মানুহেও ইয়াত মানে ন লগায়। আৰু ময়ো সেৱা কৰি পেলাই শৰাই দি ওলাই আহিলোঁ। আৰু চকো ইমান ডাঙৰকৈ শৰাই বনাই থৈছে দেখিছেনে? তাৰপিছত এয়া সেৱা এটা কৰি ওলাই আহিছোঁ। তাৰপিছত আহি গ'লোঁ এয়া ভণ্টিহঁতৰ ঘৰত। ভণ্টিহঁতৰ গাহৰি ফাৰ্ম আছে, তাকে চাব আহিলোঁ। এয়া পথাৰ দিছিলে, মালৌ পথাৰ হয়। এইবিলাক বহুত মুকলি নিচিনা, ভাল লাগে থাকি পেলাই ইয়াত বাৰু। এইবিলাক বগা গাহৰি দেখিছে? বগা গাহৰিবিলাক দেখিছেনে? সিহঁতৰ বহুত আছে তেনেকৈ। গাহৰি চাই আহিলোঁ। অহাৰ পাছত আকৌ আমি ওলালোঁ বৰ্তমান ফুৰিবলৈ যাবলৈ। আমাৰ ইয়াত বৰ্তাহঁতৰ ঘৰ আছে। বৰ্তাহঁতৰ মানে ডাঙৰ ল'ৰাটোৰ ঘৰ আছে। ডাঙৰ দা ঘৰ ৰিচাৰ্জত হয়। আমি তাতে ফুৰিব যাওঁ গোটেইখিনি। এয়া সকলো ওলাই লৈছোঁ। ভণ্টি, মই, ভাগিনী সকলো নিজনী ওলাই লৈছোঁ। তাৰপিছত এয়া ৰৈ আছোঁ গাড়ী আহিবকৈ। গাড়ীখন মতা দেৰি হ'ল, আহি পোৱাহি নাই। তাৰপিছত দুইজনীয়ে ভিডিঅ' বনাই বহি আছোঁ আৰু কথা লেকচাৰ মাৰি আৰু কি কৰিম আৰু উপায়তো নাই। তাৰপিছত বহুত দেৰি মূৰত গাড়ীখন আহিলে। এয়া পালোহি আহি আমাৰ ডাঙৰ দা ঘৰ, বৰ্তাৰ ল'ৰা। আৰু সোমাই আহিছোঁ। আৰু ইয়াৰ কুকুৰ দুটা বহি আছে দেখিছেনে? কিমান ধুনু আৰু নবৌয়ে চাহ তাহ দিছে খাবলৈ। তাৰপিছত এই আকৌ সেয়া কুকুৰৰ লগত লাগিছে। মই যে এনেকৈ কুকুৰৰ লগত চুবলৈ মোৰ ভয় লাগে, কেলৈ নাজানো। আবেলি আছিলে, এয়া ওলাই আহিলোঁ অকণমান আগফালে। আৰু ৰিচাৰ্জৰ একেবাৰে কাষতেই হয়, ৰিচাৰ্জৰ বাউণ্ডেৰী কাষতেই হয়। 4 নম্বৰ গেটখন একদম কাষতেই আছে। এইবিলাক এই ৰিচাৰ্জৰ ভিতৰতো দেখি থাকি আমাৰ নবৌহঁতৰ মানে ডাঙৰ দা ঘৰৰ পৰা। আৰু গুলি ফুটুৱাই কিবা ট্ৰেইনিং দিয়ে যে, সেইবিলাকতো আৰু হ'লে পূৰা থাকিব নোৱাৰা নিচিনা হয়। পূৰা ধপৰ হৈ থাকে। আৰু এয়া ভিডিঅ' কৰোঁচোন। এইবিলাক ৰিচাৰ্জৰ ভিতৰতো হয় এইবিলাক। চাওক ইমান ধুনীয়া ফুল ফুলি আছে। এইফালে কেমেৰামেন হাই কৈ দে। লাইট জ্বলি আছে। এয়া মামাৰ ঘৰলৈ আহিলোঁ। ইমান ধুনীয়া নাই হোৱা।
তাৰপিছত এয়া নবৈ ৰাখিছিলে, আমি নাথাকিলোঁ বাৰু, ঘৰলৈ যাবগৈ লাগে কাৰণে গুচি আহিলোঁ। তাৰপৰা বোলে ৰুটিকে বনাওঁ, তহঁতি খাই মেলি যাবি। এয়া ৰুটিও মামী ঘৰলৈ ময়ো আহিছিলোঁ। সহায় কৰি দিছোঁ আৰু এয়া হেৰি জেঠাই নবৌ অলপ। ৰুটি বেলি আছে, মামীয়ে পুৰি আছে। পুৰি চাই দিয়ক আকৌ মামী ফালে। এয়া দুজনীয়ে চাই আছে, এয়া বহি আছে। আৰু এইফালে চাওক, মুনু আৰু জিমি, এজনী জিমি আৰু এইজনী মুনু, আমাৰ টিকু নিচিনা। এজনী টিকু মাক, এজনী টিকু ভনীয়েক। নিছো নহয়। আৰু এয়া হৈছে বৰ্তা আৰু বৌৰ ফটো। আৰু এই সংসাৰ নাই, আমাক এৰি কেতিয়াবাই গ'ল। তাৰপিছত এয়া সকলোৱে খোৱা বোৱাত লাগিছে। খাই বৈ এয়া ওলালোঁ আকৌ যাবলৈ উভতনি যাত্ৰা। ভণ্টি ঘৰত থাকি পাছদিনা যাবগৈ লাগিব কাৰণে গুচি আহিলোঁ। আৰু তাৰ পৰা মইহে কৈছোঁ এতিয়া ওলালোঁ, আহি আছোঁ এতিয়া। এইকেইজনী আকৌ ৰাস্তাতে সেয়া নামি পেলাই কেক আনিবলৈ গ'লগৈ ঘৰলৈ নিবলৈ, সেয়া আনিলেগৈ। তাৰপিছত আহি পালোঁহি ইহঁতৰ এয়া যিখন দলং, কাঠনিবাৰী চুকৰ বৰভেটি ফালৰ পৰা যোৱা দলং হয় এখন, সিহঁতৰ ঘৰৰ ফালে। দলংখনৰ অৱস্থা দেখিছেনে? ৰাতি একদম ভয়ে ভয়ে গৈছোঁ আৰু তেনেকৈ। তাৰপৰা আহি এয়া ঘৰ পাই গ'লোহি, সোমালোহি ঘৰ আহি সিহঁতৰ। এয়া ৰাইজসকল ঘৰ পাই গ'লোহি। ঘৰ পাই আকৌ খানা বনোৱা আৰম্ভ। এয়া কিবা মাছ আনিলে ভণ্টি মানুহটোৱে, তাৰপিছত সেয়া ধুই আছে সিয়ে জোঁৱায়ে। তাৰপাছত এয়া হেৰি চন্দা মাছ আৰু ৰূপচন্দা মাছ আৰু কচ মাছ নেকি, সেয়া ধুই আছে। আৰু টেঙেচি শাকৰ লগত এয়া বনাব, এয়া কাটি আছে টেঙেচি শাক। এনেকেই আৰু খোৱা হ'ব। টেঙেচি শাকৰ লগত মাছ খাই পাইছেনে আপোনালোকে? বহুত ভাল লাগে খাই, মই বহুত ভাল পাওঁ। তাৰপৰা ইমানেই আছিলে আজিৰ ভিডিঅ'। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰিব। আৰু ইমানতে মোৰ ভিডিঅ' সামৰণি মাৰিছোঁ। আৰু এয়া টেঙেচি মাছৰ জোল, আপোনালোকেও চাই খাব এনেদৰে, বহুত ভাল লাগে। আজিলৈ আহিছোঁ, বাই বাই। ৰূপচন্দা কচ মাছ উলিয়া। এই পাছ কচ মাছ নহয়, এইফালৰ পৰা। অঁ, এই পিচ কচ মাছ। লগতে অকণ জোল অকণ দি লিখে, কথা ক'লে বুজি নাপায়। এয়া টেঙেচি আৰু ৰূপচন্দা কচ মাছৰ জোল। সকলোৱে খাব বুলি আশা কৰিলোঁ।